তুমি ভাল পোৱা কথা কোৱা আকৌ তোমাৰ ভাল মোৰ ভাল পোৱা এজনে কিন্তু প্ৰশ্ন কৰিছে এজন নহয় বহুতে কৰিছে যে আজি কৰিছে বাৰু এজন আচলতে এগৰাকী আমাৰ সাংবাদিকো বহি আছে গতিকে ভয় খাইছোঁ যি কি নহওক আজিকালি আচলতে কথা ক'বলৈ ভয়ে লাগে মানে কোনোবা এটা কিবা এটা কম কিন্তু কৰি দিয়ে বেলেগকৈ সেইটো কাৰণে কথা ক'বলৈও ভয় লাগে কিন্তু মই আকৌ ভয় কৰা বিধৰো নহয় কৈয়ে থাকোঁ সেইকাৰণে মাজে মাজে ফচিও থাকোঁ বিশেষ ব্যক্তি তাকে যি কি নহওক বহুতে প্ৰশ্ন কৰিছিলে আজি ফেচবুক পেজত 3টামান প্ৰশ্ন পালোঁ যে বা আপোনাৰ ভাল পোৱাৰ বিষয়ে কওক এইফালেও কৈছে কমেণ্টতো আহিছিলে গতিকে কৈয়ে দিওঁ নেকি হিন্ট কি দিম আৰু নহয় 29 ফেব্ৰুৱাৰীত ক'ম ঠিক আছে মই ভাবিম বাৰু ক'ম নে নক'ম কিন্তু ক'ম বুলি এটা মই ভাবিছোঁ যে ক'বও পাৰোঁ কিন্তু 29 ফেব্ৰুৱাৰীত যি কি নহওক ভাল পোৱাৰ কথা এইটোৱে ক'ম যে মোৰ জীৱনতো বিশেষ ব্যক্তি আছে নথকা নহয় কোন সেইজনতকৈ ডাঙৰ কথা যে আচলতে ভাল পোৱাই আমাক কি দিয়ে সেইটোহে ডাঙৰ কথা মই ক'ব বিচাৰিম যে মোক ভাল পোৱাই মোক কি দিছে মোক মোৰ দৈনন্দিন জীৱনত মোক কি শক্তি প্ৰদান কৰিছে যিমান আজিকালি আমি বিশেষকৈ আমাৰ দৰে ব্যক্তিসকলে আমি বহুত নেগেটিভিটি পাই থাকোঁ কাৰণ আমি খুব সক্ৰিয় হৈ থাকিব লাগে সামাজিক মাধ্যমত আৰু সঁচা কথা ক'বলৈ গ'লে যদি মই এইখন পৃথিৱীত নাথাকিলোহেঁতেন গান বা অভিনয় মই চাগে মোৰ কোনো একাউণ্টো নাথাকিলেহেঁতেন কাৰণ মই অকণমান সৰুতে যদিও মই বহুত ছ'চিয়েলাইজ কৰি ভাল পাইছিলোঁ আজিকালি মই বহুত বেছি ভাল নাপাওঁ অকণমান নিজৰ মতে থাকি ভাল পাওঁ অকলে থাকি ভাল পাওঁ মোক বহুত বেছি বন্ধু বান্ধৱীও নাই একমাত্ৰ মোৰ জবটো তেনেকুৱা কাৰণে মই নিজৰ অনুৰাগীসকলৰ সৈতে কানেক্ট হৈ থাকিব লাগে আৰু মই বিচাৰোঁ কানেক্ট হৈ থকাটো এইকাৰণে মই সক্ৰিয় হৈ থাকিব লাগে যদিও মোৰ বৰ বেছি ইচ্ছা নাযায় এই গোটেই প্ৰক্ৰিয়াটোত গোটেই ব্যৱস্থাটোত মোক আচলতে মোক ভাল পোৱাই বহুত বেছি অনুপ্ৰেৰণা যোগায় আৰু কেতিয়াবা বহুত মন বেয়া লাগে কাৰণ সঁচা কথা কৈছোঁ যে কেতিয়াবা আমি বহুত বেয়া কমেণ্ট পঢ়িবলগীয়া পৰে যদিও বা আজিকালি বহুত বেছিকৈ নাচাওঁ সেই ধৰণৰ বস্তুবিলাক এভইড কৰোঁ কিন্তু কেতিয়াবা আমি চাওঁ বা দেখি পাওঁ কেতিয়াবা বহুত বেয়াকৈ কমেণ্টটো কৰি দিয়ে আমি বিভিন্ন শ্ব'লৈ যাওঁ বিভিন্ন কমেণ্ট কৰে বিভিন্ন কথা কয় বা সহজ ভাষাত ট্ৰল কৰে গতিকে সেইবোৰ চিটুৱেশ্যন পাৰ কৰিবলৈ আচলতে ভাল পোৱাই যথেষ্ট শক্তি দিয়ে মোক আৰু মোক মই হৈ থাকিবলৈ দিয়ে মই ভাবোঁ যে আপুনি যাক ভাল পায় বা যোনে আপোনাক ভাল পায় আপুনি যেনেকুৱা হয় তেনেকুৱাই ভাল পাব আপুনি বেলেগ এজন ব্যক্তি হৈ যাব নালাগে সেইটো কাৰণে গতিকে মই যেনেকুৱা মোক তেনেকেই থাকিবলৈ দিয়ে মোক সন্মান কৰে মোক বিশ্বাস কৰে যিটো বিশ্বাস আজিকালি পাবলৈ টান কাৰণ বহুত বেছি কি বুলি ক'ম ডিষ্ট্ৰেকশ্যনছ আজিকালি বহুত ডিষ্ট্ৰেকশ্যন আমাৰ জীৱনত তাৰে মাজত বিশ্বাসটো বহুত বেছি প্ৰয়োজনীয় সেই বিশ্বাসটো মোক কৰে বা মোক দিয়ে গতিকে ভাল পোৱাই মোক বহুত বেছি কি ক'ম এনাৰ্জেটিক কৰি ৰাখে আৰু এটা প্ৰশ্ন আহিছে চাই লৈছোঁ চ' আজিৰ কাৰণে এইখিনিয়ে ক'ম তাতকৈ বেছি নকওঁ কিন্তু ইয়াত উপস্থিত থকা তেওঁলোকে কৈছে যে 29 ফেব্ৰুৱাৰীত কৈ দিয়ক বুলি কিন্তু চাই লওঁ ভাবিম ক'ম নে নক'ম ইয়াৰ পৰা মোক উল্লু বনাই আছিলে কিন্তু মই কথা কোৱাৰ তাৰণাত মই পাহৰি গৈছোঁ কিন্তু এতিয়া কোনোবাই কাটি পিনে কোনোবা ভিডিঅ' বনাই দিব পাৰে যিকি নহওক বনালেও বনাব পাৰোঁ একো নাই সেইবোৰ কথা মই লাইটলিয়ে লওঁ গতিকে অৱশেষত এটা কথাই ক'ম যে ভাল পোৱা আছে কাৰণে পৃথিৱীখন চলি আছে